নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি 15 আগষ্টটো ৭৬তম স্বাধীনতা দিৱস হিচাপে পালন কৰা হ'ব। ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচী হিচাপে আমাৰ ঘৰতো জাতীয় পতাকা উত্তোলন কৰা দিহা কৰা হৈছে। আমাৰ এহেঁতে ইতিমধ্যে পতাকা উত্তোলন ঠিক ঠাক কৰি থৈছে। আহকচোন পতাকা উত্তোলন কাৰ্যসূচীলৈ যাওঁ। ঘৰৰ মুৰব্বী হিচাপে মায়ে পতাকা উত্তোলন কৰিব আমাৰ। ঘৰৰ পতাকা উত্তোলন কৰি গুণুৰ দেউতাই স্কুললৈ যাব খৰধৰ কৰিছে। ওচৰৰে শিৱ মন্দিৰত মাইক বাজি আছে, সেয়ে মাইকৰ মাত শুনিবলৈ পাই আছে আপোনালোকে। আমাৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰ এটা আছে, আমি তালৈ যাব আহিছোঁ। শাওণ মাহৰ আজি শেষ সোমবাৰ, সেই ইয়াত আজি ভক্তসকলে ডাঙৰকৈ শিৱ পূজা কৰিছে, সেয়ে আমিও এই পূজালৈ আহিছোঁ। আপোনালোকে দেখা এইখন মন্দিৰৰ প্ৰধান দুৱাৰমুখ। মোৰ লগত মেঘালী আৰু জ্যোতিস্মিতা আহিছে, সেয়া আমি মন্দিৰত প্ৰৱেশ কৰিলোঁ। এয়া শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰত বলবম ভক্তসকলে শিৱ পূজা কৰিছে। মন্দিৰটো মূল গেটৰ পৰা সোঁহাতে আছে। পূজাৰ হোম আৰম্ভ হৈছে, কাষত ভক্তসকলো বহি আছে। এই মন্দিৰত আগতে বলবমৰ ভক্তসকলে পূজা কৰা নাছিল। আজি কিছু বছৰৰ পৰা নৱপ্ৰজন্ম সকলে লগ হৈ পূজা কৰিবলৈ আৰম্ভ কৰিছে। মন্দিৰৰ চাৰিওফালে আপোনালোকক দেখুৱাই দিছোঁ। শিৱ মন্দিৰৰ মণিকূটৰ এয়া ভিতৰ ভাগ। বিষ্ণু মন্দিৰত আয়তীসকলে নাম প্ৰসংগ কৰি আছে। এয়া
আজি নাম ধৰিছে। বাইদেউৰ পৰা জানো আহক ইয়াত কেতিয়া কেতিয়া নাম প্ৰসংগ হয়। জেঠুৱা নাম, তাৰপিছত আৰু সাবিত্ৰী ব্ৰত, এইবিলাকত আমি ডাঙৰকৈ নাম ধৰা হয়। পছতীয়া নাম, কৃষ্ণৰ পূৰ্ণিমাটো কৈছোঁ, জন্মোৎসৱ এইবিলাক। ঠিক আছে। এখেত এই মন্দিৰৰ দেউৰী, এই মন্দিৰ দুটা চোৱা চিতা কৰে। পুৱাই আহোঁ, চাফা চুফা কৰি মোচামুচি কৰি আকৌ বন্তি জ্বলাই পেলাই ঢোলটো কোবাই দি ঘৰত যাওঁ। আকৌ গধূলি মানে আহি পেলাই বন্তি জ্বলাওঁ আৰু চাহ চিন্তা কৰোঁ অলপ। আজি হ'ল 20 বছৰ মানে হ'ল মই এইটো চলাব পাৰোঁ, মন্দিৰ চলাব 20-25 বছৰ হৈ যায়। এইফালে খোৱাৰ যোগাৰ কৰি আছে। খিচাৰী আৰু পায়স বনাইছে। ইয়াত দুটা মন্দিৰ আছে, এটা শিৱ মন্দিৰ আৰু এটা বিষ্ণু মন্দিৰ। এই অঞ্চলৰ এই মন্দিৰ দুটা বহুত পুৰণি মন্দিৰ। ইয়াত দুটা মন্দিৰ আছে, এটা শিৱ মন্দিৰ আৰু এটা বিষ্ণু মন্দিৰ। এয়া বিষ্ণু মন্দিৰ, এইটো বিষ্ণু মন্দিৰ। দুটা মন্দিৰ একেলগে আছে, শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰ। এয়া বিষ্ণু মন্দিৰৰ ভিতৰ চৰা মণিকূটৰ। এইখন মণিকূট বনাই থকা অৱস্থাৰ ফটো। মূল গেটৰ পৰা সোঁহাতে শিৱ মন্দিৰ আৰু বাওঁতে বিষ্ণু মন্দিৰটো আছে। মন্দিৰ দুটা প্ৰথমে হেনো খেৰ বাঁহৰ আছিল। ৰাইজৰ জমা ধনেৰে এতিয়া সুন্দৰকৈ নিৰ্মাণ কৰিছে। বিষ্ণু মন্দিৰত বহাগ মাহৰ পূৰ্ণিমাত ভাগৱত পাঠ হয় আৰু মাঘ মাহত পূৰ্ণিমাত হোম যজ্ঞ হয়। মন্দিৰত কিছু সময় থাকি আমি ওলাই আহোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ।